তিনি নাবালিকাক যৌন আতিশাৰ্য নাবালিকাক ফুৰাবলৈ নি যৌন আতিশাৰ্য চলোৱাৰ অভিযোগ তিনি যুৱকৰ বিৰুদ্ধে 23 জুনত বৰপথাৰ থানাৰ অন্তৰ্গত গেলাবিল চাৰিআলিৰ পৰা প্ৰাঞ্জল ফুকন নামৰ যুৱকজনৰ AS05H6922 নম্বৰৰ বলেৰো গাড়ীত অসীম দাং উৰফে মিকিৰ আৰু প্ৰাঞ্জল তাছা উৰফে চুংকু নামৰ যুৱক তিনিজনে ৰেংমা গ্ৰাণ্ট উপৰলাংথা আৰু নবিল গাঁৱৰ তিনিগৰাকী নাবালিকাক ডিমাপুৰলৈ ফুৰাবলৈ নিয়াৰ প্ৰলোভনেৰে অসৎ কাৰ্য কৰাৰ অভিযোগ তুলিছে নাবালিকা কেইগৰাকীয়ে। গাড়ীৰ ভিতৰতে তিনি অভিযুক্তই নাবালিকা কেইগৰাকীক যৌন আতিশাৰ্য চলোৱাৰ লগতে ভয় ভাবুকিও প্ৰদান কৰিছিল। কিন্তু কাৰ্বি আংলঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ধাবাত খাবলৈ লওঁতেই তিনি ভুক্তভোগী পলায়ন কৰি ঘৰলৈ উভতি অহাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে। আনহাতে ভুক্তভোগী নাবালিকাৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত তিনি মূল অভিযুক্ত প্ৰাঞ্জল ফুকন, অসীম দাং আৰু প্ৰাঞ্জল তাছাক গ্ৰেপ্তাৰ কৰিছে। প্ৰাঞ্জল ফুকন আৰু মিকিৰ আৰু চুনকু কি লিখে আৰু খালি নাজানো। কি কৰিলে তেওঁলোকে তোমালোকৰ লগত? তেওঁলোকে আমাক ঠগি মেলি নিলে, তাৰপৰা আৰু গাড়ীত এনেকৈ কৰিছিলে, খালি কৰিব বিচাৰিছিলে। খালি মই ক'লোঁ যে এইবিলাক এনেকুৱা নকৰিব, আপোনালোকে দাদা হয়, ভনীকেইটাক অকণমান চাব, তেনে ক'লোঁ আমি। একো নহয়, দিয়াচোন, 7হে দিন, একো নহয় তোক কৈছে। তাৰপৰা মই কৈছোঁ এইবিলাকতো বৰ হেৰি হয় ন, হাত চাত দিব নালাগে, এনে কৈছোঁ, আপোনালোকে দাদা হয় তেনেকুৱা বুলি ক'লোঁ মই। তাৰপৰা তাই কৈছে একো নহয়, মই 7খনে দিম, তোমাক একো নকৰোঁ নহয়। তাৰপৰা ব'লা সিফালে যাম, সিফালে কৈছে। মই নাযাওঁ ক'লোঁ। আমাক যেনেকৈ আনিলে তেনেকুৱা ভালে ভালে নি থওক, আপোনাৰ নামো নকওঁ, একো নকওঁ, খালি কৈছিলোঁ ফুৰিবলৈ গৈছিলোঁ বুলি ক'ম, তেনেকৈ কৈছোঁ। তাৰপৰা তাই কৈছে একো নহয়, ব'লাচোন, আমি ক'ম বাৰু, তোমাৰ ঘৰলৈকে নি থৈ আহিম, তোমাৰ দেউতাক কৈ থৈ আহিম। তোমালোকক যে কোনে তোমালোকক বেয়া ব্যৱহাৰ কৰিছিলে? বেয়া ব্যৱহাৰ সেইটো মিকিৰ যেন। তাৰপৰা আৰু চুনকুৱে মোক ধৰি লৈছে, এনেকৈ ধৰিব লৈছিলে, তেতিয়া মই হাতত এৰাই দিলোঁ। তাৰপৰা মোক মানে পূৰা ধৰিয়ে লৈছিলে, মানে আৰু বেয়া ব্যৱহাৰ কৰিবলৈহে লৈছিলে আৰু মোক। তাৰপৰা আৰু মই সেনেকুৱা নকৰিব বুলি ক'লোঁ। তাৰপৰা সেইটো প্ৰাঞ্জল ফুকন নেকি, তাই ক'লে লাহে লাহে কৈছে, সেনেকুৱা ইমান জোৰ জবস্তি নহয় দেই, এনে কৈছে। তাৰপৰা আৰু কি জোৰ জবস্তি নহয়, আপুনিতো ডাঙৰ হয় ন, আপুনিহে ড্ৰাইভাৰ হয়, আপুনিতো ক'ব লাগিছিলে যে এনেকুৱা নকৰোঁ বা এনেকুৱা নকৰিবা, সেইটো সৰু ছোৱালী হয়, ফুৰাব আনিছোঁ, ফুৰাইছোঁ, এনেকুৱা যেনেকৈ আনিলোঁ তেনেকৈ নি থৈ তেনেকৈ ক'ব লাগিছিলে, এনেকৈ ক'লোঁ মই তাইক। তাৰপৰা তাই নুবুজে আৰু, তাৰপৰা আৰু মোক যেনেকুৱা হ'লে ধৰিবলৈহে লৈছিলে। তাৰপৰা আৰু মই হাতখন এৰাই দিলোঁ। তাৰপৰা আৰু তোমালোক কিহত গৈছিলা? বলেৰো গাড়ী, পংকজ হেৰি কিবা প্ৰাঞ্জলৰে হয়, খোলা আছিলে। আমাকতো বেয়া কাম কৰিছিলে চুনটো, তাৰপৰা প্ৰাঞ্জল, তাৰপৰা প্ৰাঞ্জল কিবা ফুকন, তাৰপৰা আৰু মিকিৰ আমাকতো এনেকৈ বেয়া কাম কৰিছে। আমিতো এতিয়া তাক এনেকৈ এৰিব নোৱাৰোঁ, খালি আপোনালোকে কিবা এটা কৰক আৰু তেনেকৈ শাস্তি প্ৰদান কৰিব লাগে। এনেকৈ আমিতো এনেকৈ সুদাই দিব তাক নোৱাৰোঁ, কাৰণ কেলৈ আমাক এনেকৈ বেয়া কাম কৰিছে।